তো ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল। তো আজি ঘৰত বহি বহি বৰ হৈ আছিলোঁ, তো ভাবিলোঁ আজি আমাৰ গাঁওখনকে দেখাব চেষ্টা কৰোঁ আপোনালোকক। চ' ভিডিঅ'টো শেষলৈকে চাই থাকিব, আৰু যিসকলে নতুনকৈ মোৰ ভিডিঅ' চাই আছে চ' প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। চ' আজি আপোনালোকক আমাৰ গাঁওখন দেখাম। তো এইটো হৈছে আমাৰ ঘৰ, এইটো হৈছে আমাৰ ঘৰ, এইখন আছে মোৰ বাইক। তো গাইছ, এইখিনিৰ পৰাই আমাৰ গাঁওখন আৰম্ভ হয়। এইটো হৈছে মেইন ৰাস্তা, কদমতলটো নিকাচি আৰু আপোনালোকে বৰমা যাব পাৰিব। এইটো মেইন ৰাস্তা, ইয়াৰ পৰা 300 মিটাৰমান দূৰত আমাৰ মুছলপুৰ চকটো। এইটো হৈছে আমাৰ ৰাইজৰ শিৱ মন্দিৰ। তো ইয়াৰ পৰাই আমাৰ গাঁওখন আৰম্ভ হয়। Where the neon glows, every block tells a tale the whole city knows. Rhythms in the shadows where the cold wind blows. Life's a gamble on these streets, anything goes. Boom bap echoes through the alleys at night. Soulful samples lift the darkness to light. Deep kicks pound like a heartbeat fight. These gritty vibes keep my story in sight. Paint the struggle and climb. The clock keeps spinning, but I'm owning my time. Words like puzzle pieces fitting tight in the rhyme. Snares punch louder than the city's own chime. Boom bap echoes through the alleys at night. Soulful samples lift the darkness to light. Deep kicks pound like a heartbeat fight. These gritty vibes. To বিদ্যুৎ ঘৰ। ইফালে আমি যে আছোঁ খোজকাঢ়ি মৃদুল আছোঁ। আমাৰ বন্ধু আছে, চিংৰা খাই আছে। চিংৰা লৈছিলোঁ, চিংৰা ক'ত পালে? চিংৰা মায়ে দিছে ঘৰত। এইটো হৈছে দিব্যকান্তৰ ঘৰ। ৱাৰ্ণিং ইয়াতে কি লিখিছে? ইয়াতে লিখা আছে গাইছ, কুকুৰৰ পৰা সাৱধান। এইটো হৈছে সীমন দাহঁতৰ ঘৰ। আৰু আমাৰ গাঁওখনত মানে মিক্স আছে মানুহ, নেপালীও আছে, বড়ো আছে, অসমীয়াও আছে, ৰাভা আছে, মানে বেংগলীও আছে, মানে গোটেইকেইটা জাতি থকা এনে। মানে আমাৰ ইয়াৰ আৰু গাঁও মানে কি টাউন এৰিয়া পৰে না, মানে যিহেতু আৰু বেলেগ বেলেগৰ পৰা মানুহ উঠি আহি আমাৰ গাঁৱত মানে মাটি কিনি আৰু ঘৰ বান্ধিছে। আৰু যিগিৰি মানে নেপালী মানুহৰ ঘৰ। এইটো হৈছে গাইছ গোৰ্খাসকলৰ অফিচ, নেপালী গোৰ্খা সন্থাৰ। আৰু এইটো প্লট কিনি থৈ দিছে, বাউণ্ডাৰী ৱাল চল দি থৈ দিছে, ঘৰ চৰ বনোৱা নাই বৰ্তমান। এইটো মনোজ দাহঁতৰ ঘৰ। এইখিনিতে আমাৰ গাঁওখন মানে শেষ হয় আৰু এইগিৰিয়ে মানুহ টোটেল 33 গিৰি নেকি আছে। চ' আপোনালোকক দেখালোঁ। চ' মোৰো স্মৃতি হিচাপত মোৰ ইউটিউব চেনেলত এই ভিডিঅ'টো ৰৈ যাব যিহেতু, সেইকাৰণে বনালোঁ ভিডিঅ'টো। চ' আপোনালোকৰো কেনেকুৱা লাগিল গাইজ জনাব।
streets where the neon glows. Every block tells a tale the whole city knows. তো গাইছ এইখনে আমাৰ গাঁও তো কেনেকুৱা লাগিল ভিডিঅ'টো চাই কমেণ্ট বক্সত কমেণ্ট কৰি জনাব তো নেক্সট এটা ব্লগত লগ পাম আকৌ তো আজিলৈ বাই বাই